নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে আগৰ ভালে আছে, মই ভালে আছোঁ। আৰু এতিয়া আমি যাই আছোঁ জগদ্ধাত্ৰী পূজা চাবলৈ। এতিয়া ৰাতি প্ৰায় 10:35 মান হৈছে আৰু এতিয়া লাহে লাহে আমি খোজকাঢ়ি যাই আছোঁ। চাওঁ এতিয়া ঘৰত কেতিয়া আহি পাওঁ। আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'খন। তর্পণ করছে, মঙ্গলের দিন তর্পণ করে না গঙ্গার ঘাটে। होली है
এত ভিড় থাকে এখানে। চোখেতে তার স্বপ্ন শুনি কি করে থাকে, মরণ শুনেছি বাজারে, তাই এই যে চোখের পাড়া বাড়ি
तुम्हारी मुक्ति हो। महर्षि नारद का वो श्राप रूपी वरदान आज पूर्ण हुआ। हे प्रभु, आज आपके दर्शन मात्र से हमारी तपस्या सफल। এবছর আমাদের স্বাধীনতার ৭৫তম বর্ষ উদযাপিত হচ্ছে। সেই উপলক্ষে পাত্রবাজার স্বীকৃতি ক্লাবের এবছরের আপনাদের সামনে 3D শোয়ের মাধ্যমে উপস্থাপিত হচ্ছে। जिनके अनगिनत तीर और ब्रह्मों को चढ़कर आजादी का सूरज हिंदुस्तान आसमान में उदित हुआ। मंगल पांडे की शहादत बारूद के ढेर में पहली चिंगारी थी, और ये चिंगारी ऐसी भड़की के देखते ही देखते बगावत की आग में पूरा देश बहुत राति हो गई प्राय 2টা বাজি গৈছে আৰু এতিয়া লাহে লাহে ঘৰত যাই থাকোঁ। আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে